নমস্কাৰ আপোনালোকক। আজি মই ভাবিছোঁ আমাৰ নতুন হাঁহৰ ফাৰ্মখন দেখাম আপোনালোকক। তো এইখন হৈছে আমাৰ নতুন হাঁহৰ ফাৰ্ম। বেছি দিন হোৱা নাই, আমাৰ 20 দিনমান হ'ল বাৰু। তো এনেকৈ আমি গোটেই বাউণ্ডাৰীটোত নেটেৰে আমি পূৰা বনাই দিছোঁ যাতে কোনো ওলাই যাব নোৱাৰে আৰু বাহিৰৰ পৰা একো আহিব নোৱাৰে যেন। এনেকৈ দলংখন বনাই দিছোঁ গোটেই পুখুৰীটোলৈ, য'ত হাঁহখিনি যাই পিনে তাত খেলিব পাৰে। তো ব'লক আমি এতিয়া চাওঁ কেনেকৈ কি কৰিলোঁ, কেনেকৈ দানা দি আছোঁ আমি আৰু কেনেকৈ পানী দি আছোঁ, গোটেইবিলাক আমি চাম। তো ব'লক আহক একেলগে চাওঁ আমি। তো আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। তো এইখন হৈছে আমাৰ হাঁহৰ ফাৰ্ম। ইয়াত এতিয়ালৈকে 200টামান হাঁহ আছে আমাৰ। তো এনেকৈ আমি ৰাখিছোঁ 2টা পাৰ্ট কৰি, য'ত একেলগে যদি গোট খাই নাযায় যেন। তো ডাঙৰ হ'লে আৰু একেলগে ৰাখিম বাৰু। এতিয়ালৈকে বৰ্তমান 2টা পাৰ্ট কৰি ৰাখিছোঁ। এইটো হৈছে আমাৰ দানাটো। বৰ্তমান আমি ষ্টাৰ্টাৰ খুৱাই আছোঁ। 15 দিন হ'ল ন, মানে চান এটা আমাৰ অনাৰ 15 দিন হ'ল। তো আমি অলৰেডি প্ৰি ষ্টাৰ্টাৰ দিছিলোঁ। এয়া চাওকচোন ক'ত সোমাইছে, এইটো ৰ'ব ওলাই দি আছোঁ। ওলাই দিলোঁ। তো এতিয়া চাওঁ আমি কেনেকৈ দানা দিওঁ আমি সিহঁতক। এই ৰঙা বাচনটোত আমি দানা দিওঁ ষ্টাৰ্টাৰ। ৰ'ব এতিয়া এইটো হৈছে ষ্টাৰ্টাৰ, গডৰেজৰ ষ্টাৰ্টাৰ, বহুত ভাল এইটো বাৰু। এতিয়ালৈকে আমি এইটোৱেই দি আছোঁ। চ' ইয়াত ভৰাই লওঁ মই অকণমান। তো হৈ গ'ল আমাৰ দানা ভৰোৱা। তো এতিয়া আমি দিম বাৰু ইয়াত। চাবচোন কেনেকৈ একেলগে গোট খাই যাব গোটেইবিলাক একদম। চাব, এইটো দিলোঁ মই, চাব একদম একদম চাওকচোন কেনেকৈ হৈ গ'ল। নেক্সট আমি এটা বগা বাচনত আমি পানী দিম। চ' আমি এনেকৈ মানে তলত সেই সেউজীয়া নেট এখন দি দিছোঁ, য'ত সিহঁতে মানে খোজকাঢ়িব ভাল পায় যেন। মানে তলখন ডাইৰেক্ট আমি বাঁহেৰে বনাইছোঁ। তো ডাইৰেক্ট বাঁহৰ ওপৰত দিলে সিহঁতৰ অলপ প্ৰব্লেমো হ'লে খোজকাঢ়িব। আমি নেটখন দি দিছোঁ। এনে নৰ্মেল নেটেই দিয়ে বাৰু চব সকলোতে। তো এতিয়া আমি পানী দিওঁ চাব। কেতিয়াবা আমি মাজে মাজে পানীত কিছুমান ভিটামিন দি দিওঁ। তো সেইবিলাকো মই ক'ম বাৰু মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰে যেন। এতিয়া আমি ভৰাই ল'লোঁ। এতিয়া চাওঁ আমি কেনেকৈ দিওঁ। এইটো উল্টা কৰি তাত থৈ দিম। চাওঁ, এয়া ৰাখিলোঁ। চাওকচোন কেনে একদম গোট খাই যাব একদম গোটেইবিলাক একদম। চাব একদম, এইটো চাওক গোটেইবিলাক একদম বহুত খাই সিহঁতে, একদম পানী দানা বহুত খাই একদম। আৰু এইটো এটা ছেপাৰেটকৈ থৈ দিছোঁ, যেন কোনোবা যদি বেমাৰ হয় বা কোনোবা দুখ পালে ইয়াত থৈ দিয়া হয়, যাতে বেলেগে হেৰি কৰিব নোৱাৰে একেলগে। এনেকৈ ৰখা হৈছে। তো সেইটোৱে হ'ল আমাৰ হাঁহৰ ফাৰ্ম, নতুনকৈ বনাইছোঁ যিহেতু। আপোনালোকে অলপ ছাপোৰ্ট কৰক। এনেকৈ ছাইডত আমি প্লাষ্টিকৰ দি দিছোঁ, যেন হাৱাটো আহি অহা যোৱা কৰি থাকিব পাৰে যেন। এনেকৈ গোটেই বাউণ্ডাৰীটো আমি নেটেৰে পূৰা একদম ঘেৰি লৈছোঁ, যাতে ইয়াত হাঁহবিলাকে ওলাই পিনে খেলি থাকিব পাৰে, পুখুৰীত যাব পাৰে, এনেকুৱা আৰু এইখন দেখাইছেনে সৰু সেইখন দৰ্জাখন, এইপিনে ওলাই যাব পাৰে যেন। সেনেকৈ থৈ দিছোঁ, ব্যৱস্থা কৰিছোঁ। তো এইটোৱে আমাৰ নতুন ফাৰ্ম। তো থেংক ইউ।